হাই গাইজ, আপোনালোকে আজৰি সময়ত কি কৰি ভাল পায় বাৰু? মই পিছে শুই থাকিয়ে ভাল পাওঁ। ধেমালি কৰা নাই, সঁচাকৈয়ে। তাৰ বাহিৰেও আজৰি সময় পালে মই গাৰ্ডেনিঙৰ কাম কৰিও খুব ভাল পাওঁ। আৰু যেতিয়া মই সময় পাওঁ, বাৰীত হোৱা শাক পাচলিবোৰ অলপ চোৱা চিতা কৰোঁ। লগতে গছত লাগি থকা শাক চব্জিবোৰ ছিঙিটো খুবেই ভাল পাওঁ। গছত যদি বেঙেনা এটাও লাগে, মই দেউতাক কওঁ, এইটো কিন্তু মই ছিঙিম দেই। দেউতাই চেষ্টা কৰে ছিজনেল চব্জিবোৰ ঘৰতে খেতি কৰিব। বজাৰৰ চব্জি কি খাব, ইমান সাৰ দিয়া থাকে নহয়নে? সেইবাবে দেউতাই ট্ৰাই কৰে আমাক যিমান পাৰি সাৰ নিদিয়া ঘৰৰ শাক পাচলি খুৱাব। এতিয়া ভিডিঅ'টোত থকা ক্লিপখিনি পিছে এদিনৰ নহয়, এপ্ৰিল আৰু মে' মাহৰ কেইবাটাও ক্লিপ মিলাই মই ভিডিঅ'টো বনালোঁ। আপোনালোকেও পাৰিলে চেষ্টা কৰিবচোন, যদিহে সম্ভৱ কিছুমান শাক পাচলি ঘৰতে খেতি কৰিবলৈ। চাবচোন, গুটি পচাই দিয়াৰ পৰা চব্জি লগালৈকে কিমান যে এক্সাইটেড হৈ থকা যায়। কেতিয়া লাগিব, কেতিয়া ফুলিব, বাৰ বাৰ চকু তালৈকে যাব। পুলিটো অলপ ডাঙৰেই হ'ল নেকি কি জানি। মোৰ লগত এনেকুৱা প্ৰায়ে হয়। আপোনালোকৰ লগতো মোৰ দৰে হয় নেকি জনাবচোন। বেঙেনা, ভেন্দি এইবোৰ যে দেখিছে, এইবোৰ দুদিনৰ পিছে পিছে এসাঁজ খাব পৰাকৈ ধুনীয়াকৈ ওলাই থাকে। আৰু এই ভোট জলকীয়াজোপা যোৱা বছৰে ভোট জলকীয়াখিনি কিনি আনিছিল খাবৰ কাৰণে, কিন্তু খোৱা নহ'ল। অলপ বেয়া হৈ যোৱাৰ কাৰণে মই গুটিখিনি পচাই দিলোঁ আৰু পিছত বস্তাত এনেদৰে ৰুই দিলোঁ। বহুদিনৰ পৰাই কলি পেলাই আছিল, কিন্তু কলিবোৰ নিজে নিজে ছিগি গৈ আছিল। ফাইনেলি এইবাৰ ৰখিছে। কিছুমান পকিছেও বাৰু, যিহেতু আমাৰ ঘৰত জ্বলা ইমান কোনোৱে নাখায়, সেইকাৰণে আচাৰতে ভৰাই থৈছোঁ। কেতিয়াবা খাব মন গ'লে খাব পাৰিম। আৰু যিবোৰ শাক পাচলি দেখিলে তাত আমি কোনো ধৰণৰ সাৰ প্ৰয়োগ নকৰোঁ। আৰম্ভণিতে শুকান গোবৰ দিয়া হৈছিল, সেয়াই আৰু। বাকী খেতি ৰিলেটেড বেলেগ টিপছ মই দিব নোৱাৰিম, যিহেতু মই বেছিকৈ চোৱা চিতা নকৰোঁ, দেউতাই কৰে। আপোনালোকে যদি বিচাৰে টিপছ, তেনেহ'লে এক্সট্ৰা এটা ভিডিঅ'ৰ যোগেৰে ক'ম বাৰু। আৰু এয়া দেখিছেনে, তিতা কেৰেলা লাগি আছে। দেখাতহে সৰু, বহুত তিতা, কিন্তু কয় যে ছটা পেকেজ বাৰা ধামাকা, তেনেকুৱাই। আৰু এইফালে চাওকচোন, ভাত কেৰেলাজোপা এটা লাগিছে মাত্ৰ। বেচেৰাটো অকলে অকলে লাগি আছে, মানে এটাই লাগিছে আৰু। আৰু তিয়ঁহজোপাটো লাগিছে, নতুনকৈ এইবাৰ লাগিছে 3টা। তাৰপিছত এয়া ফিৰিঙি জলকীয়াটো বহুত আছে আমাৰ ঘৰত, খোৱা মানুহে নাই। সেয়াই আৰু এয়া কাষতে অলপমান মৰিচা শাকৰো খেতি কৰা হৈছিল, কিন্তু যিহেতু ভেন্দি গছখিনি অলপ ডাঙৰ হৈ আহিছে, গতিকে মৰিচাখিনি সোনকালে উঠাই দিবলগীয়া হ'ল। উপায় নাই আৰু। মই কিন্তু অলপ মৰিচা ডাঙৰ হ'লে ঠাৰিবোৰ খাই ভাল পাওঁ, দালিত দি বা চব্জি বনাই। আজিলৈ এইখিনিয়ে। ইয়াৰ পিছত যি খেতি কৰোঁ পাৰিলে দেখুৱাব চেষ্টা কৰিম। If you like this video, subscribe for more.